নমস্কাৰ বন্ধুসকল, মোৰ নাম sabir আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল sabir টেকনিকেল। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আজিৰ ভিডিঅ'টো হৈছে 01 মিছো আৰু গ্ল'ৰোডৰ প্ৰডাক্টসমূহ কেনেকৈ ফেচবুক মাৰ্কেট প্লেছত লিষ্টিং কৰে সেইটো আজি আপোনালোকক শিকাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে গোটেইখিনি বুজিব পাৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে পোনপ্ৰথমতে ফেচবুক এপটো আপোনালোকে অন কৰি ল'ব। অন কৰি লোৱাৰ পিছত আপোনালোকে দেখিব পাৰিছে ইয়াতে আপোনাৰ হোম চিম্বল এটা আছে, তাতে আপোনালোকে ক্লিক কৰিব লাগে। মই আপোনালোকক প্ৰথমৰ পৰা ভালদৰে বুজাই দি আছোঁ, আপোনালোকে স্কিপ নকৰিব, ভালদৰে চাই থাকিব। মই shop101ৰ প্ৰডাক্টবোৰ মই ফেচবুক মাৰ্কেট প্লেছত আপলোড কৰোঁ। তো কথা হ'ল আপোনালোকে চাই থাকক। মই যিকোনো ইয়াৰে এটা চিলেক্ট কৰিম। মোৰ এই শাড়ীটো ভাল লাগিছে, শাড়ীটো মই কি কৰিম, এতিয়া শ্বেয়াৰ এণ্ড আৰ্ণ অপশ্যন আছে, শ্বেয়াৰ এণ্ড আৰ্ণত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে মোৰ গোটেইখিনি বস্তু মোৰ গেলাৰীত ছেভ হৈ গ'ল। আকৌ মই বেক হ'লোঁ, আকৌ এতিয়া গোটেইখিনি হেৰি গুচি গ'ল। এতিয়া শাড়ীটোৰ দাম কিমান আছে আপোনালোকে ভালকৈ চাব। ইয়াতো 283 আছে, ইয়াতো 283 আছে, ইয়াতো 283 আছে, হয়নে? তো গোটেইকেইটা 283 আছে। তেতিয়াহ'লে আমি এতিয়া কি কৰিম, ফেচবুক মাৰ্কেট প্লেছত যাম। ইয়াতে আপোনালোকে দেখিব পাৰিছে হোম চিম্বল আছে, তাতে ক্লিক কৰি দিব। ইয়াতে তিনিটা অপশ্যন আহিছে, চেল, কেটাগৰিজ আৰু ইনবক্স। ওপৰত চেল বটমটোত আপোনালোকে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক এনেদৰে আমাৰ তাত আহি গ'ল, ফেচবুক মাৰ্কেট প্লেচৰ গোটেইখিনি ফৰ্ম আহি গ'ল। এতিয়া আপোনালোকে চাওক প্ৰথমৰ পৰা ইয়াতে প্ৰথমতে আপোনালোকে এড ফটোছত আপুনি কি কৰিব, ফটোবিলাক যে আপুনি তাতে লৈ ল'লে, তাতে আপুনি কি কৰক, গেলাৰীত যাওক। গেলাৰীত যোৱাৰ পিছত আপুনি ইয়াৰে প্ৰথমটো যিটো শাড়ী আপোনাৰ আটাইতকৈ বেছি ভাল লাগিছে সেইটো আপুনি প্ৰথমতে চিলেক্ট কৰি লওক। মোৰ প্ৰথমতে এইটো ভাল লাগিছে, মই এইটো চিলেক্ট কৰি ল'লোঁ। ঠিক আছে, নেক্সট মই আকৌ আপলোড ফটোত ক্লিক কৰিছোঁ, আকৌ গেলাৰীত গৈছোঁ। নেক্সট আকৌ মোৰ কোনটো ভাল লাগিছে, এই ব্লেকযোৰ ভাল লাগিছে, ব্লেকযোৰ মই ইয়াতে মই এড কৰি দিলোঁ। আকৌ মই এড ফটোজ ক্লিক কৰিছোঁ, আপলোড ফটোত ক্লিক কৰিছোঁ, আকৌ গেলাৰীত গৈছোঁ। এইবাৰ মোৰ ভাল লাগিছে, এইটো ভাল লাগিছে, লগালোঁ। চাওক ধুনীয়াকৈ এড হৈ গৈ আছে। আকৌ মই এড ফটোজ ক্লিক কৰিছোঁ, আপলোড ফটোত গৈছোঁ, গেলাৰীত গৈছোঁ। এইবাৰ মোৰ ৰেড কালাৰযোৰ ভাল লাগিছে, ছেভ কৰি ল'লোঁ। ধুনীয়াকৈ মোৰ ইয়াতে এড হৈ গ'ল। নেক্সট মই আকৌ এড ফটোজ ক্লিক কৰিছোঁ, আপলোড ফটোত গৈছোঁ, গেলাৰীত গৈছোঁ। নেক্সট মই এই গ্ৰীণ আৰু ৰেডযোৰ চিলেক্ট কৰি লৈছোঁ। চাওক ধুনীয়াকৈ আপলোড হৈ গ'ল। 5টা শাড়ী আছিলে, 5টা শাড়ী ধুনীয়াকৈ আপলোড হৈ গ'ল। এতিয়া চাওক ডিছক্ৰিপশ্যনত আপুনি কি লিখিব, ডিছক্ৰিপশ্যনত আপুনি নিজে লিখিবও পাৰে, বা আপুনি যিটো বস্তু 101ৰ পৰা মই এতিয়া অকণমান আগত গেলাৰীলৈকে মোৰ গোটেইখিনি বস্তু গৈছে, প্লাছ ফটোখিনিও গৈছে, প্লাছ আপোনাৰ এটা লিংকো গৈছে। আপুনি কি কৰিব, সেই লিংকটো ইয়াতে কি কৰিব, অকণমান টিপি ধৰিব, প্ৰেছ কৰি ধৰিব। ধৰাৰ লগে লগে চাওক পেজ বুলি এটা অপশ্যন আহিছে, আপুনি পেজ ক্লিক কৰি দিয়ক। চাওক গোটেইখিনি বস্তু আহি গৈছে। আপুনি ইয়াৰে গোটেইখিনি বস্তু দিব নালাগে, আপুনি অকণমান ডিলিট কৰি দিব, কাটি দিব অকণমান। ৰ'ব, অকণমান প্ৰব্লেম হৈ আছে। চাওক আপোনালোকে অকণমান ধুনীয়াকৈ অকণমান কাটি দিব আপোনালোকে। তাৰপিছত আপোনালোকে তলত গৈ কিনে লিখিব পাৰে, আৰু অলপ তলত যাব, কেছ অন ডেলিভাৰী বুলি লিখিব পাৰে, তাৰপিছত ইয়াতে আপুনি লোকেশ্যনটো চিলেক্ট কৰি ল'ব। লোকেশ্যনটো আপুনি নগাঁও আছে, গুৱাহাটী আছে, আপোনাক যি লাগে আৰু য'ত চেল কৰে। মই তেজপুৰ বুলি দিলোঁ, ঠিক আছে।
তাৰপিছত প্ৰাইচ কিমান আছিলে 283 আছিলে হয়নে 283 আছিলে মই এটা 350 কৰি দিলোঁ মানে 283 টকা আছিলে মই 350 কৰি দিছোঁ এটা কোনোবা কাস্টমাৰে বিচাৰিলে মই 350 ত কাস্টমাৰৰ তাত বিক্ৰী কৰিম আৰু যেটো মোৰ মাৰ্জিন হ'ব সেই মাৰ্জিনটো মোৰ বেংকত 101 এ সোমাই দিব এটা হোৱাট আৰ ইউ সেলিং এটা আপুনি কি সেল কৰিব এটা চাওক লিখা আছে কেটালগ নেম ষ্টানিং প্ৰিন্টেড আৰ্ট সিল্ক শাড়ী বুলি লিখা আছে হয়নে আপুনি ইয়াতে বেলেগ একো লিখিব নালাগে আপুনি লিখিব ষ্টাইলিশ আৰ্ট সিল্ক শাড়ী এনেকৈ আপুনি দিলে দিয়াৰ পিছত কেটাগৰী আহিল কেটাগৰীত আপুনি কি সিলেক্ট কৰিব এনেদৰে আহিব ক্লোথিং এসেসৰিজ বুলি আছে আপুনি এটো ওমেনৰ মহিলাসকলৰ বস্তু বিক্ৰী কৰি আছে গতিকে ওমেন ক্লোথিং এণ্ড সোৰ্সত আপুনি অপচনত ক্লিক কৰি দিব এতিয়া চাওক ধুনীয়াকৈ আহি গ'ল আপোনাৰ কন্ডিশনটো কি হয় কন্ডিশনটো নিউৱে হয় যেহেতু আমি নতুন বস্তু বিক্ৰী কৰি আছো নিউ অপচনত আমি ক্লিক কৰিম ব্ৰ্যান্ডটো কি হয় আৰ্ট সিল্ক বুলি দি দিব আপুনি আৰ্ট সিল্ক সাইজ কি হ'ব সাইজ আপোনাৰ শাড়ী সাইজ নাথাকে গতিকে ফ্ৰীয়ে দিম আমি গতিকে এনেদৰে হৈ গ'ল হোৱাৰ পিছত এটা অপচন আছে অফাৰ ডেলিভাৰী বুলি আছে তাতে আপুনি কি কৰিব সেই অপচনটো আপুনি ইনেবল কৰি দিব হৈ গ'ল তাৰ পিছত আপুনি চাওক গোটেইখিনি বস্তু ঠিকে থাকে আছে না চাই লওক ঠিকে আছে তাৰপিছত আপুনি পাব্লিছ বুলি অপচন আহিছে পাব্লিছত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ফেচবুক মাৰ্কেট প্লেছত অলৰেডি এই এডটো আপোনাৰ গুচি গ'ল অকমান নেটটো স্লো হৈ আছে চাওক সাকসেসফুলি পোস্টেড টু মাৰ্কেট প্লেস বুলি গুচি গ'ল ধুনীয়াকৈ দেখিব পাৰিছে এতিয়া চাওক আপুনি এইকিটা গ্ৰুপ এতিয়া মই এইকিটা গ্ৰুপৰ লগত মই জয়েন হৈ আছো আপুনিও কি কৰিব লাগিব এইকিটা গ্ৰুপৰ লগত কিন্তু জয়েন হ'ব লাগিব কিন্তু আপুনি এইকিটা গ্ৰুপৰ লগত জয়েন নহলে অকল যদি মাৰ্কেট প্লেছত আপুনি প্ৰডাক্টবোৰ যদি আপুনি এড কৰি থাকে লিস্টিং কৰি থাকে তেতিয়াহলে কিন্তু আপোনাৰ অৰ্ডাৰ আহাৰ চান্সটো কম কিন্তু এই গ্ৰুপবিলাকৰ লগত আপুনি জয়েন হ'ব লাগিব এই গ্ৰুপবিলাকৰ লগত কেনেদৰে জয়েন হ'ব লাগে আপোনাক মই নেক্সট আৰু এটা ভিডিও বনাই জনাই দিম যদি আপোনালোকে বিচাৰে এটা ভিডিও বনাবৰ বাবে মোক যদি কয় মই তেতিয়াহলে এই ভিডিওটো বনাই দিম আপোনালোকে বেলেগ একো কৰিব নালাগে ফেচবুক মাৰ্কেট প্লেছৰ সাৰ্চ অপচনত গৈ অনলাইন বাইং সেলিং বুলি মাৰিব গ্ৰুপবিলাক আহি যাব সেই গ্ৰুপবিলাকত জয়েন অপচন থাকিব এই জয়েনবিলাকৰ লগত জয়েন হ'ব লাগিব তো মই এই 14টা গ্ৰুপৰ লগত মোৰ জয়েন হৈ আছে আসাম অনলাইন বাজাৰ অনলাইন শ্বপিং চাদৰ মেখেলা এভৰিথিং অনলাইন শ্বপিং ইন ইণ্ডিয়া বাই এণ্ড সেল ক্লথেছ গ্ৰুপ অল অভাৰ ইণ্ডিয়া গুৱাহাটী ডিলছ এছামিজ এথেনিক ৱেৰ বাই এবি আসাম শ্বপিং মাৰ্কেট ওমেন ক্লথিং শ্বপ বিএছ মাৰ্কেট এনেদৰে মোৰ 14টা গ্ৰুপৰ লগত মই জয়েন হৈ আছো এতিয়া আমি কি কৰিম এটা শ্বেয়াৰ অপচনটো আপোনালোকে দেখিব পাৰিছে আপোনালোকে যেতিয়া এই গ্ৰুপবিলাকৰ লগত জয়েন হ'ব তেতিয়ালৈকে কিন্তু আপোনালোকৰ এইবিলাক খালি থাকিব কিন্তু বক্সবিলাক কিন্তু আপোনালোকে কি কৰিব টিক মাৰ্কবিলাক কৰিব লাগিব কিন্তু ইনেবল কৰি ল'ব লাগিব এনেদৰে ঠিক আছে তো মই কি কৰিম এটা শ্বেয়াৰ অপচনটো আপোনালোকে আহিছে শ্বেয়াৰ অপচনত মই ক্লিক কৰি দিলোঁ এতিয়া চাওক এটা সাকসেসফুলি পোস্টেড টু 14 গ্ৰুপ বুলি গুচি গ'ল এতিয়া মোৰ এই প্ৰডাক্টটো ফেচবুক মাৰ্কেট প্লেছত ধুনীয়াকৈ আপলোড হৈ গ'ল এতিয়া যদি আপুনি আকৌ প্ৰডাক্টটো যদি চাব বিচাৰে আপুনি মেন সিম্বলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাওক মই এটা শাড়ীটো এটা লগাইছোঁ ফেচবুক মাৰ্কেট প্লেছ চাওক ধুনীয়াকৈ আহি গৈছে দেখিছে চাওক এইটো আপোনাৰ ডেছক্ৰিপশ্যন আহিছে এইটো আপোনাৰ ষ্টাইলিছ আৰ্ট সিল্ক শাড়ী বুলি আপুনি লিখিছিলে 350 আছে এনেদৰে আপুনি কি কৰিব লাগিব ফেচবুক মাৰ্কেট প্লেছত প্ৰডাক্টবোৰ আপুনি এড কৰিব লাগিব ঠিক আছে তো বন্ধুসকল ভিডিওটো চাই বন্ধুসকল কেনেকুৱা পালে ভিডিওটো চাই যদি ভিডিওটো চাই সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওবোৰ আপোনালোকে সদায় পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইক কমেণ্ট আৰু সাবস্ক্ৰাইবে ভিডিও বনোৱাত বহুত উৎসাহিত কৰে অনুপ্ৰাণিত কৰে গতিকে আজিলৈ ভিডিওটো ইমানেই আছিলে গতিকে পুনৰবাৰ এটি নতুন ভিডিওতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই